আহ, প্ৰথমতে মই আমাৰ ৰঙালী বিহু যিটো বহাগ বিহু বুলি কোৱা হয়, আমি ৰংজালী বৈশাগু বুলি কওঁ আৰু বিচুৱা বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন নামেৰে উদযাপন কৰে। মই বিটিয়াৰবাসীক ৰংজালী বৈশাগুৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এইবেলি আমাৰ জাতীয় উৎসৱ বিহু বিচুৱা বা ৰংজালী বৈশাগু উদযাপনটো খুব সুন্দৰকৈ হ'ব তেনেকুৱা এটা দেখা যায়, কাৰণ বতৰো খুব সুন্দৰ হয়। সেইকাৰণে মই সকলোকে বিহুৰ শুভকামনা জ্ঞাপন কৰাৰ লগতে আমাৰ জাতীয় উৎসৱটো খুব ভালকৈ উদযাপন কৰিবলৈ আহ্বান কৰিছোঁ। বিশেষভাৱে এতিয়া বিটিয়াৰ অঞ্চলত আমি যি চিন্তাধাৰা লৈ পেলাই ৰাজনীতিটো আৰম্ভ কৰিছোঁ, ইয়াত সকলো জাতি জনগোষ্ঠীৰ এটা অংশীদাৰী এটা UPPL দলত আছে। সকলো জাতি জনগোষ্ঠীৰ প্ৰেজেঞ্চ এটা UPPL দলত আছে। কিন্তু দীঘলীয়া সময়ত আমাৰ মাজত যিটো সমন্বয় সেইটো ক'ৰবাত নহয় ক'ৰবাত কমি গৈছিলে আৰু ডাঙৰ ভুল বুজাবুজি হোৱা নাই যদিও আমাৰ ভুল বুজা যিটো মানে সম্পৰ্ক আৰু সম্বন্ধ এইটো ক'ৰবাত নহয় ক'ৰবাত অলপ কমি গৈছিলে। আৰু সেইকাৰণে বিটিয়াৰ অঞ্চলটো যিহেতু 35 লাখ জনসাধাৰণ আছে আৰু আমি বুজি পাওঁ যে এই 35 লাখ জনসাধাৰণ বসবাস কৰা এখন ঘৰ য'ত বড়ো আছে, ৰাজবংশী আছে, গোৰ্খা আছে, অসমীয়া আছে, বঙালী আছে, মাইনৰিটি আছে, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীসকল আছে। ইয়াৰ মাজত সমন্বয়টো বহুত এটা ইম্পৰ্টেণ্ট এটা বিষয় আৰু এই বিষয়টোকে আগৰ সময়বিলাকত বহুত বেছি গুৰুত্ব দিয়া হোৱা নাই, কাৰণ সকলো জনগোষ্ঠীয়ে নিজে নিজে সংগ্ৰাম কৰি আছে। আমি নিজৰ নিজৰ জনগোষ্ঠী প্ৰতিষ্ঠাৰ কাৰণে, নিজৰ নিজৰ জনগোষ্ঠী অস্তিত্ব ৰক্ষাৰ কাৰণে নিজৰ সংগ্ৰাম বহুতে অব্যাহত ৰাখি আছে। কিন্তু এনেকুৱা সময়ত আমি ভাবিব লাগিব যে সামূহিকভাৱে মানৱ জাতি হিচাপে আমি কোনটো ষ্টেটাছত আছোঁ। আজি চাবলৈ গ'লে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি বহুত পিছ পৰি আছিলোঁ আৰু বিটিয়াৰ অঞ্চলত একেলগে ফৰ more than 4 decades 4টা দশক সংগ্ৰাম হৈ থকাৰ কাৰণে এই সময়ত মানুহবিলাকে সুস্থিৰ মন লৈ সমাজ সেৱা কৰিব পৰা নাছিলে। এই সময়ছোৱাত আমাৰ জনসাধাৰণে ভাল এটা সুস্থ মন লৈ শিক্ষা দীক্ষাৰ কথা ভাবিব পৰা নাছিলে, অৰ্থনৈতিক উন্নয়নৰ কথা ভাবিব পৰা নাছিলে, ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আন্তঃগাঁথনি নিৰ্মাণৰ কথা ভাবিব পৰা নাছিলে। এই কাৰণে আমি বহুত পিছ পৰি আছিলোঁ। গতিকে আজিৰ সময়ত আমাৰ নিজৰ নিজৰ জনগোষ্ঠীয় এজেণ্ডাবিলাক থাকিব, কিন্তু সামূহিকভাৱে বিটিয়াৰ অঞ্চলত 35 লাখ জনসাধাৰণ আৰু এখেতসকলৰ বা আমাৰ সকলোৰে গাঁৱে ভূঞে উন্নয়ন এইবিলাক কথা আজি চবেই চিন্তা কৰিছে। যোৱা 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত সকলো মানুহে আজি উদাৰ মন লৈ ওলাই আহিব পাৰিছে, ভালকৈ চিন্তা কৰিব পাৰিছে। এটা সময় আছিলে যে ৰাতিপুৱাৰ পৰা গধূলি ইয়াত বন্দুকৰ আৱাজ শুনিছিলে, হিংসা হৈছিলে। এই পৰিৱেশত মানুহবিলাকে অপেনকৈ চিন্তা কৰিব পৰা নাছিলে আৰু বহুত দূৰলৈকে চিন্তা কৰিব পৰা নাছিলে। কিন্তু যোৱা 3টা বছৰত ইয়াত UPPL BJPৰ যেতিয়া চৰকাৰ আহিল, আজি এই কথাখিনি, এই সমস্যাখিনি আমি সকলো দায়িত্ব লৈ সমাধান কৰাৰ পিছত, শান্তি প্ৰতিষ্ঠা কৰাৰ পিছত, এটা ভাল পৰিৱেশ অহাৰ পিছত পুনৰ জাতি জনগোষ্ঠীয়ে সমন্বয়ৰ কথা ভাবিবলৈ সময় পাইছে, উন্নয়নৰ কথা ভাবিবলৈ সময় পাইছে আৰু আমাৰ ক'ত ভুল হৈ গ'ল, ক'ত ভাল হৈ গ'ল এইবিলাক বিশ্লেষণ কৰিবলৈ সময় পাইছে। গতিকে আজিৰ সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন শক্তিশালী নেতা অৰুণ ৰয় ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছে তেখেতৰ সতীৰ্থসকলৰ লগত, আৰু এইটোৱে আমাৰ দলক আৰু শক্তিশালী কৰি তুলিব। আৰু আমাৰ দলৰ তৰফৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি যিটো দায়িত্ব, তেখেতসকলৰ উন্নয়ন, তেখেতসকলৰ মাটি বাৰী বিভিন্ন সমস্যা সমাধান কৰা, ইয়াত আমি আৰু একখোজ আমি আগবাঢ়ি যাব পাৰিম একেলগে মিলি, মই এইটোকে আশা কৰিছোঁ। আৰু বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ, জাতীয় সংগঠনৰ নেতৃবৃন্দ আমাৰ দলত আহি আছে। অহা কেইদিনমান পিছতো আপোনালোকে বিহুৰ সময়তে দেখিবলৈ পাব বিভিন্ন জনগোষ্ঠীৰ দায়িত্বশীল নেতাবিলাকে এতিয়া আমাৰ দললৈ আহিব বিচাৰিছে। আমাৰ দল মানে আমাৰ সকলোৰে দল, এই UPPL দললৈ আহিব বিচাৰিছে। মই তেখেতসকলকো আদৰণি জনাইছোঁ আৰু একেলগে মিলি
এখন সুন্দৰ বিটিআৰ গঢ়াৰ কাৰণে আমি আগবাঢ়ি যাম। আজি আমাৰ ভোগালী বিহুৰ আগমুহূৰ্তত ৰঙালী বিহুৰ আগমুহূৰ্তত চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ দললৈ আহিব। তেখেতক আমি আদৰণি জনাইছোঁ আৰু তেখেতৰ দীঘলীয়া যিটো ৰাজনৈতিক এক্সপিৰিয়েঞ্চ সেইটো আমাৰ বহুতখিনি কামত আহিব বা এই অঞ্চলৰ সমাজখন আগুৱাই নিয়াত তেখেতৰ এটা ৰাজনৈতিক উপলব্ধি আৰু এটা এক্সপিৰিয়েঞ্চটো আমাক বহুত দিশত সহায় কৰিব বুলি মই আশা কৰিছোঁ। কোকৰাঝাৰতো যুঁজ নাই, দৰং ওদালগুৰিতো যুঁজ নাই। তলত 1 নম্বৰত থাকিবৰ কাৰণে কোনে যুঁজ কৰে এইটো নাজানো। ওপৰত আমাৰ কেণ্ডিডেট থাকিব আৰু বহুত ওপৰত থাকিব। তলৰ কাৰণেহে এইবাৰ যুঁজ হ'ব, ওপৰৰ কাৰণে যুঁজ নহয়। ওপৰত আমি বহুত ওপৰত আছোঁ এতিয়া। 3 লাখতকৈ বেছি হ'ব। 4 লাখ হ'লেও আচৰিত নহয়, কাৰণ এতিয়া মানুহ আৰু নাঙলক ভোট দিবলৈ ইচ্ছা নাই। নাঙলে নিজৰ ছবিখন ৰাখি থবৰ কাৰণে সংগ্ৰাম কৰি আছে। গতিকে যিসকলে নিজৰ ছবিটো ৰাখিবৰ কাৰণে সংগ্ৰাম কৰিছে তেখেতসকলে আৰু কিমান ভোট পাব? তেখেতসকলৰ দলৰ নেতাবিলাক বাগা নেতাবিলাক এতিয়া দল সলনি কৰি আছে। তেতিয়াতো তেখেতে 14 চিৰাঙতে বহুত ভোটত জিকি গ'ল। খাম্পা বৰগয়াৰী ডাঙৰীয়াই 14 চিৰাঙতে তেখেতে 3বাৰকৈ ডেপুটি চিফ হৈ 14 চিৰাঙতে হাৰি গ'ল। এইটোৱে প্ৰমাণ কৰিছে যে তেখেতে যে একো কাম কৰা নাই আৰু কাম কৰা ব্যক্তি নহয়, জাষ্ট এ জেণ্টেলমেন। এজন ভদ্ৰলোক হয় খাম্পা বৰগয়াৰী, ইয়াৰ বাহিৰে আৰু একো নাই। ইয়াৰ লেফ্ট আৰু ৰাইট কমেণ্ট কৰিবলৈ খাম্পা বৰগয়াৰীৰ একো নাই, জাষ্ট এ ভদ্ৰলোক। ভাল ড্ৰেছ পিন্ধে, ভাল কথা কয়, ভাল চলন ফুৰণ কৰে, মানে এইটোৱে যথেষ্ট আৰু তেখেতৰ কাৰণে কমেণ্ট কৰিবলৈ। ইয়াতকৈ আৰু বেছি সমাজৰ কাৰণে সি বেছি তলতো নামিব নোৱাৰে, বেকাবেকিও হ'ব নোৱাৰে। ক'ত কি হৈছে, ক'ত কি হোৱা নাই এই কথাও নোৱাৰে। ইলেকশ্যন অহাৰ কাৰণে এবাৰ দুবাৰ মিডিয়াত ওলাইছে, বাকী 5 বছৰ আপুনি কিবা মিডিয়াত কিবা ইছ্যু কৈছে নেকি? যোৱা 5টা বছৰত ইমান সমস্যা হ'ল আগৰ বছৰবিলাকত, কোনো দিনতো ওলাই নাহে। সমাজৰ এটা দায়িত্ব লয় মানুহ এজনে আগত যাই যদি সমাজখনক নেতৃত্ব নিদিয়ে, কাম নকৰে, তেনেকৈ হ'লে কেনেকৈ হ'ব? অকল নিৰ্বাচনৰ সময়ত ওলাই আহি দুটা কথা ক'ব, ইয়াৰ পিছত দেখা পাব যে নেক্সট আৰু 5 বছৰ আৰু দেখিবলৈ নাপায়। ৰাতিপুৱাই ওলাই গ'লে কোনোবা টিম আছে, টিমৰ লগত বহি থাকে, কি কৰে কি নকৰে তেখেতসকলে জানে। চাওক, এইটো আপুনি সহায় কৰা মই সহায় কৰা বিষয় নহয়, বা আপুনি অপ'জ কৰা মই অপ'জ কৰা বিষয় নহয়। এই এনটিআৰ বিষয়টো হ'ল কেন্দ্ৰীয় চৰকাৰৰ যিটো সাংবিধানিক ব্যৱস্থাৰ ওপৰত। গতিকে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা বহুত দল সংগঠন নেতৃবৃন্দই বহুত বছৰ সংগ্ৰাম কৰি আছে। এই সংগ্ৰামটো আমিও দেখি পাই আছোঁ। গতিকে সাংবিধানিক ব্যৱস্থাৰ মাজতহে এই সমস্যাটো সমাধান হ'ব আৰু এনেকুৱা সমস্যা কথাবিলাক লৈ পেলাই আমি পথাৰত আলোচনা কৰি ইয়াত দুজনৰ ভিতৰত এটা ডিবেট কৰিব পাৰে, কিন্তু ইয়াৰ সমাধানটো অকল আইন যিটো সংবিধান আছে ইয়াৰ ব্যৱস্থাৰ মাজতহে হ'ব। এইটো মই ক'ব নোৱাৰিম, কাৰণ নৱশৰণীয়াৰ গোটেই বিষয়টো কোৰ্টত আছে। গতিকে সেইটো কোৰ্টেহে ক'ব। চ' তেখেতৰ এইবাৰ নিৰ্বাচন খেলাটো গুৱাহাটী হাইকোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে গুৱাহাটী হাইকোৰ্ট আৰু তেখেতেহে এই কথাটো ক'ব পাৰিব, মই ক'ব নোৱাৰিম। আৰু মই বহুত ভিতৰতো ইয়াত যাব বিচৰা নাই। ব্যক্তিগতভাৱে নৱশৰণীয়া ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ, আমাৰ কোকৰাঝাৰৰ 2বাৰ সাংসদ হ'ল। কিন্তু এই বিষয়টোৰ ওপৰত মই বেছি কমেণ্ট কৰিব নিবিচাৰোঁ, যিহেতু এইটো কোৰ্টত আছে। আমাৰ JP নাড্ডা ডাঙৰীয়া কোকৰাঝাৰলৈ অহা প্ৰগ্ৰাম এটা শ্বেডিউল কৰা হৈছে। আমিও ফাইনেল এটা ডিচিশ্যনৰ কাৰণে ৰখি আছোঁ আৰু আমি খুব ভাল পাম ৰঙালী বিহুৰ সময়ত আমাৰ কেন্দ্ৰীয় নেতা, ভাৰতীয় জনতা পাৰ্টীৰ নেশ্যনেল প্ৰেছিডেণ্ট, আমাৰ NDAৰ তেখেতে নেতা হিচাপে দায়িত্ব লৈ NDAখন চলাই আছে। তেখেতে কোকৰাঝাৰলৈ আহিব আমাৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰিবলৈ। এইটো আমাৰ কাৰণে খুব ভাল খবৰ আৰু তেখেতক আমি আদৰণি জনাইছোঁ। ঈশ্বৰৰ কাৰণে আমি 2টা ডেট ভাবি থৈছোঁ, এটা হ'ল 16 তাৰিখ, এটা হ'ল 18 তাৰিখ। আমি এই ডেটটো সিদ্ধান্ত লোৱাৰ কাৰণে আজি গধূলি আমি মিটিং বহিম আৰু তেতিয়া এইটো ঠিক কৰিম। नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा?
रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।